যোৰহাট নগৰৰ ট্ৰাক ষ্টেণ্ডৰ সমীপত আছুৰ উদ্যোগত অনুষ্ঠিত হয় প্ৰয়াত ছাত্ৰ নেতা অনিমেষ ভূঞাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। বহু লোকৰ অংশগ্ৰহণ। যোৰহাট নগৰৰ ট্ৰাক ষ্টেণ্ডৰ সমীপত বিগত বৰ্ষৰ 21 নৱেম্বৰত গণপ্ৰহাৰত মৃত্যুক আঁকোৱালি লোৱা ছাত্ৰ নেতা অনিমেষ ভূঞাৰ আজি প্ৰথম মৃত্যুবাৰ্ষিকী। যোৰহাট জিলা ছাত্ৰ সন্থাৰ উদ্যোগত আৰু মহকুমা ছাত্ৰ সন্থাৰ সহযোগত আজি যোৰহাট নগৰৰ ট্ৰাক ষ্টেণ্ডৰ সমীপত অনুষ্ঠিত হয় ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। উক্ত অনুষ্ঠানত আছুৰ সদস্যসকলৰ লগতে বিভিন্ন দল সংগঠনৰ প্ৰতিনিধিসকলৰ উপৰিও বহু লোকে শ্ৰদ্ধাঞ্জলি জনোৱা দেখা গৈছিল। আনহাতে প্ৰয়াত ছাত্ৰ নেতাজনৰ আত্মাৰ চিৰশান্তিৰ বাবে দিহানাম পৰিৱেশন কৰাও দেখা গৈছে।